বাইদেউ মিনতি তই আহিলি আজি দেখোন বৰ দেৰি কৰিলি মোৰ গোটেই কাম বনবোৰ হ'লেই এতিয়া অকণমান ৰেষ্ট লৈছোঁ তই নহা দেখিবলৈ আজি নাহিবিয়ে নেকি সেই বুলি ভাবিছিলোঁ তোৰ কেলে ইমান দেৰি হ'ল মানে বাইদেউ ভিতৰলৈ সোমাই নাহ কিয় মিনতি লগত এয়া কাক লৈ আহিছ মানে চাহাব এয়া মোৰ ভতিজা ছোৱালী তাৰমানে তোৰ ঘৰলৈ আজি আলহী আহিছিল তই আকৌ ভতিজা ছোৱালীজনী কেলে লগত লৈ আহিব লাগে তই দিনটো কাম কৰি থাকিবি তই অকলে অকলে এলাহ সমনিহে লাগিব নহয় বাইদেউ আচলতে যোৱাকালি মোৰ দাদা বৌ এক্সিডেণ্টত ঢুকাই গ'ল সিহঁতো ইমান ধনী মানুহ নহয় দুখীয়া মানুহ মোৰ দৰে কাম কৰিয়ে খায় যোৱাকালি ট্ৰাকৰ আগত পৰি দুইটাই এক্সিডেণ্ট হ'ল আৰু লগতে ঢুকাল দাদা বৌৰ একমাত্ৰ সন্তান এই মমি তাইক এতিয়ানো মই অকলে অকলে কেনেকৈ থৈ আহোঁ সেইকাৰণে মোৰ লগতে লৈ আহিলোঁ এতিয়া মই তাইক ঘৰত থৈ এনেকৈ কাম কৰিব আহিবলৈ অসুবিধা হয় তাইতো কাকো চিনিয়ে নাপায় জেগা জুগুলিবিলাকো চিনি নাপায় সেইকাৰণে লগতে লৈ আহিলোঁ বেছিজনীয়ে মনটোও মাৰি থাকে তইনো নহ'লে আজি কেলে কামলৈ আহিব লাগে আজি কামলৈ নহা হৈও হয় তাইৰ লগত তই ঘৰতে থাকিব পাৰ তাই যোৱাকালি মাক দেউতাকক হেৰুৱাইছে তাই তলে তলে কম ভাগি পৰিছেনে আপোনালোকক আকৌ খবৰ এটাও কৰা নাই আপোনালোকে বা কি বুলি ভাবে মোক যদি কামৰ পৰা উলিয়াই দি বেলেগ মানুহ ঠিক কৰি লয় তেতিয়া মোৰ কি গতি হ'ব মই সেইকাৰণেহে আপোনালোকক খবৰটো দিবলৈ আহিলোঁ বাৰু সেইখিনিলৈ বাৰু বুজিলোঁ কিন্তু তই যে এতিয়া তাই কেনেকৈ লগত লৈ আহিছ সদায় সদায় এনেকৈ লগত লৈ ঘূৰি ফুৰিবি নে কি কিবা ব্যৱস্থা কৰিবি তাই জানো কি কৰোঁ একো চিন্তাই কৰিবলৈকে পৰা নাই হঠাৎ যে কেনেকুৱা নভবা নিচিন্তা ঘটনা কিছুমান ঘটি গ'ল একো ধৰিবলৈকে পৰা নাই স্কুলবোৰত এডমিশ্যন দিবলৈও পঢ়া শুনাৰ কিমান খৰচ তাই পঢ়া শুনাৰ খৰচেই উঠাম নে মই ভাত পানীয়ে যোগাৰ কৰিম সেইকাৰণে থাকক আৰু কেইদিনমান মোৰ লগতে এনেকৈ থাকক তাৰপাছত আৰু মোৰ দৰে কামতে লগাই দিম মিনতি এইবোৰ তই কি চিন্তা কৰিছ তই মানুহৰ ঘৰত বন্ধ কৰি খালি বুলিয়ে তোৰ ভতিজাজনীকো মানুহৰ ঘৰত বন্ধ কৰাকৈ ৰাখিবি এইটো কিবা কথা নে তই তাইক স্কুলৰ এডমিশ্যনটো দি দে বুজিছনে তই কামত থকা সময়খিনি তাই স্কুলতেই থাকিব আৰু তাই স্কুলৰ পৰাও যাব তই কামৰ পৰাও যাবি তেনেকৈ কৰ মালিক গভৰ্ণমেণ্ট স্কুলকেইখন দেখোন ইয়াৰ পৰা বহুত দূৰত ওচৰত কেৱল প্ৰাইভেট স্কুলকেইখনহে আছে মইনো এইবোৰ স্কুলত তাইক কেনেকৈ এডমিশ্যন দিয়াই দিওঁ তই সেইবোৰ একো চিন্তা কৰিব নালাগে ইমান ধুনীয়া মৰম লগা ছোৱালীজনীৰ ভৱিষ্যতটো তই ধ্বংস নকৰিবি বুজিছ মই তাইৰ স্কুলত এডমিশ্যনটো দিয়াই দিম কিতাপ পত্ৰখিনিও কিনি দিম তই তাইক ধুনীয়াকৈ পঢ়াবি কিন্তু আপুনি যদি সেই এডমিশ্যনৰ পইচা আকৌ মোৰ দৰমহাৰ পৰা কাটে তেতিয়া কি হ'ব নাকাটো তোৰ দৰমহাৰ পৰা মই এটকাও নাকাটো যিখিনি পইচা মই দিওঁ এই ছোৱালীজনীৰ মুখলৈ চাই দিম বুজিছ দিয়ক হ'ব দিয়ক তেনেহ'লে মমি মই সকলো বস্তুৰ টোপোলা বান্ধিছেই তয়ো চাই ল ক'ৰবাত কিবা এৰিছ নেকি কাইলৈ ৰাতিপুৱা হ'লে আমি ইয়াৰ পৰা গুচি যামগৈ তই তোৰ কি কি বস্তু এৰিছ গোটেইখিনি চকু কাণ মাৰি ভৰাই ল কিন্তু পেহী তুমি আকৌ হঠাতে ঘৰে যোৱা সিদ্ধান্ত কেলৈ ল'লা আৰু আমি ক'লৈ যাম কিমান দূৰলৈ যাম আৰু বেছি দূৰলৈ গ'লে মই পঢ়া শুনা কেনেকৈ কৰিম মোৰ স্কুলখন দেখোন ইয়াতে থাকিব হে পঢ়াৰ ভূত বাদ দে তোৰ কিহৰ ইমান পঢ়া ভূতে পাইছে নালাগে তই পঢ়া শুনা কৰিবলৈ তোক মালিকে ভাল এডমিশ্যনটো দিয়াই দিলে আৰু তোৰ গাতো ভাল পঢ়া শুনা ভূতে পালে তোৰ এডমিশ্যন দিয়াৰ কাৰণে মই এতিয়া মালিকনী দৰমহা বঢ়োৱাৰ কথা ক'ব নোৱাৰা হ'লোঁ মোৰ লগৰ কাম কৰা মানুহ সকলোৱে দৰমহা বাঢ়ি বাঢ়ি গৈ আছে আৰু মই সেই একেকেইটা পইচাকে লৈ বহি থাকিব লগা হৈছে সেয়া কেৱল তোৰ কাৰণে তোক তেওঁলোকে পঢ়া শুনাখিনি দিয়াৰ কাৰণে তইনো পঢ়া শুনা কৰি কি ডক্টৰ ইঞ্জিনিয়াৰ হবিগৈ তইতো তেনেকুৱা একো হ'বলৈ নোৱাৰ সেইকাৰণে নালাগে ব'ল ইয়াৰ পৰা অকণমান দূৰত মই ভাল কাম এটা পাইছোঁ ইয়াতকৈ দৰমহাও বেছিকৈ দিব মই তাতেই কাম কৰিম আৰু তই ঘৰৰ কাম বনখিনি কৰি থাকিবি যদি তাতে কিবা এটা চান্স পাওঁ তোকো মই কামত সোমোৱাই দিম কিন্তু পেহী মোৰ কাম কৰাতকৈ পঢ়িবহে ইচ্ছা আছিল মই কৈছোঁ নহয় পঢ়িব নালাগে বুলি এবাৰ ক'লে বুজি নাপাওঁ একদম চুপচাপ মাৰি ঘৰটোত কি কি বস্তু আছে গোটেইখিনি ভৰাই ল আমি ৰাতিপুৱা হ'লে ইয়াৰ পৰা গুচি যাম দিয়া হ'ব দিয়া পেহী পঢ়া শুনা ভূতে পাইছে তাইক পঢ়া শুনা কৰি কিডাল কৰিব এতিয়া আমাৰ গোটেই বংশতে পঢ়া শুনা মানুহ নাই তাইনো কেলৈ পঢ়া শুনা এডাল কৰিব লাগে অকণমান দূৰত ভাল কাম এটা পাইছোঁ দৰমহা অকণমান বেছিকৈ পাম ধুনীয়াকৈ মই চলিব পাৰিম আৰু সেইপিনে ল'ৰা এটা চাই তাইক বিয়া দি দিব লাগিব এইবোৰৰ বুজা এনেকৈ লৈ ফুৰিব নোৱাৰি ইমান দিন লৈ ফুৰিলোঁ আৰু নহ'ব কণা কোজা বেঙা বোবা যিয়ে নহওক কিয় কোনোবা এটা ল'ৰা চাই এক মুঠতে সধাব লাগিব তাই নাথাকোঁতে মোৰ আউলেই নাছিল নহয় মই এজনী মানুহ ৰান্ধিলেও ৰান্ধো নাৰান্ধিলেও নাই মালিকৰ ঘৰতে এবাৰ খাই আহোঁ আকৌ ৰাতিপুৱা গৈ মালিকৰ ঘৰতে খাওঁ মোৰ কথাই নাছিল খৰচে নাছিল এইজনী অহাৰ পৰা ইমান খৰচ বাঢ়িছে ইপিনে আকৌ মালিকৰ ঘৰে দৰমহাটোও বঢ়াই নিদিয়ে তাই এডমিশ্যন দিলে কাৰণে মই কি কৰিম সেইকাৰণে কামটোকে এৰি দিছোঁ তাইও নালাগে পঢ়িবলৈ মিনতি মিনতি ৰবিচোন চাহাব আপুনি তই হঠাতে নোহোৱা হৈ গলি যে মানুহজনী ইমান দিনে ক'ত আছিলি ক'লৈ গুচি গলি খবৰ খাতি নিদিয়াকৈ নিজে নিজে কামলৈ নহা হলি কামলৈ নহা দেখি তোক আকৌ ঘৰত বিচাৰি গৈছোঁ ঘৰত এটা তলা মৰা
ওচৰ চুবুৰীয়া মানুহবোৰক সুধিছোঁ, কোনেও নাজানে তহঁত কলৈ গ'লি, ক'ত আছিলিগৈ ইমান দিন, কলৈ গুচি গ'লি তই? মানে চাহাব, মই বেলেগ এঠাইত কাম এটা পাইছিলোঁ আৰু সেইকাৰণে আমি গুচি গৈছিলোঁ। আপোনালোকতকৈ দৰমহাটো অকণমান বেছি, সেইকাৰণে মই আপোনালোকৰ কামটো এৰি তালৈকে গুচি গ'লোঁ। তই যদি মোক খোলাখুলিকৈ কোৱা হয় তোক আৰু কেইটামান টকা বেছিকৈ লাগে বুলি, মইতো তোক নিশ্চয় দিলোঁ হয়। কৈছিলোঁ চাহাব, বাইদেউৰ আগত কৈছিলোঁ, কিন্তু বাইদেৱে ক'লে কি মম্মী কিমান সোপা টকা দি এডমিশ্যন দিছোঁ, কিতাপ কিনি দিছোঁ, এতিয়া আকৌ তোৰ দৰমহা কেনেকৈ বঢ়াওঁ, তেনেকৈ ক'লে। সেইকাৰণে মই কামটোকে বাদ দি দিলোঁ। অ' হয় নেকি? পাছে মমী কলৈ গ'ল? তাই ভালে আছেনে? পঢ়া শুনা ক্লিয়াৰ কৰি আছেতো? স্কুলৰ পৰা মাষ্টৰ 2-3 দিন খবৰ লৈছেহি আমাৰ ঘৰত, বোলে ছোৱালীজনী পঢ়া শুনাত ইমান ভাল আছিল, কলৈ গুচি গ'ল বুলি। ময়ো তোক বিচাৰিলোঁ, নাপালোঁ যেতিয়া আৰু বাদেই দিলোঁ। আজি 5-6 বছৰ হ'ল, এতিয়া ক'ত? মমী ক'ত গ'ল এতিয়া? মম্মী মানে চাহাব, মম্মী ঢুকাল নহয়। মম্মী ঢুকুৱা আজি 6 মাহমানেই হ'ল। কি? মমী ঢুকাল? অঁ চাহাব, তাই ঢুকাল। কিন্তু কেনেকৈ? কিয়? কিনো ক'ম আৰু, তাতে ল'ৰা এজনে তাইক পচন্দ কৰিলে আৰু ময়ো সেনেকৈ গাভৰু ছোৱালী এজনী ৰাখি থকাতকৈ বিয়া দি দিওঁ বুলি ভাবি বিয়া দি দিলোঁ। তাৰপাছত তাই এই ডেলিভাৰী কেছতে ঢুকাল। তাইৰ বয়স কিমান হৈছিলনো? ইমান সৰুতে ডেলিভাৰী কেছত ঢুকাল? তাইৰ বয়স মানে 13 উকলি 14ত সোমাইছিল। চিহ, তই ইমান অজ্ঞানী হা? তোৰ এইখিনিও জ্ঞান নাই? ইমান সৰু ছোৱালীজনীক তই ইমান সৰুতে বিয়া দি তাইৰ মৃত্যুৰ কাৰণ বনিলি। মই কোৱামতে যদি তই তাইক চলাই নিলি হয়, তাইৰ ভৱিষ্যতটো আজি বহুত ভাল হ'ল হয়। তাইৰ কাৰণে তোৰো ভাল হ'ল হয়। তোকতো তাই কেতিয়াও এৰি নিদিলে হয়। পঢ়ি শুনি যদি ভাল চাকৰি এটা পালে হয়, তোকো ভালদৰে ৰাখিলে হয়। কিন্তু তাইৰ মৃত্যুৰ কাৰণ একমাত্ৰ তই। তোৰ কাৰণে সেই সৰু ছোৱালীজনীৰ মৃত্যু হ'ব লগা হ'ল। তই নাভাবিবি এয়া শাস্তি যে ভগৱানে তোক নিদিব, এয়া শাস্তিও তই নিশ্চয় পাবি। মাক দেউতাক নোহোৱা ছোৱালী এজনীৰ লগত তই সেইখিনি কৰিলি। তাই যদি আজি ভালদৰে জীয়াই থকা হয়, তাইৰ মাক বাপেকক আত্মীয় শান্তি পালে হয়, বা তোৰো সুনাম হ'ল হয়। পেহীয়েকৰ ঘৰলৈ গৈ ছোৱালীজনী অমুক হ'ল তমুক হ'ল, কিন্তু এতিয়া তোক সকলোৱে অপমান কৰিব, চি চা কৰিব। যোনে শুনিব সিয়ে তোৰ ওপৰতে দুখ চাপি দিব, আৰু এইবোৰে তোৰ ওপৰত কলংক, বুজিছ? ভগৱানেও তোক কেতিয়াও ক্ষমা নকৰে। মই লোকৰ মানুহ এজন হৈ তাইৰ কথা ইমানখিনি চিন্তা কৰিলোঁ, আৰু তইতো নিজৰ তেজ মঙহৰ আছিলি ন? তোৰ ভতিজা আছিল তাই, তই নিজৰ মানুহজনী হৈ তাইক ধ্বংস কৰিলি। চিহ, তোৰ দৰে মানুহৰ মুখ চাব নাপায়। হয়, মম্মীৰ মৃত্যুৰ কাৰণ একমাত্ৰ ময়েই হয়। সঁচাকৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ। মোৰ দৰে ভুল আৰু কোনেও কেতিয়াও নকৰে যাতে। কোনো ছোৱালীকে সেনেকৈ যাতে পঢ়া শুনাৰ পৰা আঁতৰাই বিবাহবাসত আবদ্ধ কৰি মৃত্যুমুখলৈ ঠেলি নিদিয়ে।